সাবস্ক্ৰাইব কৰক সমৰ কোৱালিটা চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ' পাবৰ বাবে। हेलो फ्रेंड्स, मोर नाम सমৰ কলিতা और मोर चेनेल आपलोक बहुत बहुत स्वागतम। आपलोक जो लैपटप বা डेस्कटप व्यवहार करे तेनहले मोर এই ভিডিঅ' শেষলৈ চাওক, কাৰণ ইয়াত মই এনেকুৱা এটা সফটৱেৰ বিষয়ে জনাম যিটো সফটৱেৰ আপোনাৰ ডেইলি লাইফৰ কাৰণে ভেৰি ইউজফুল। সফটৱেৰটোৰ নাম হ'ল ৰিকভাৰ। যদি আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট ফটো, ভিডিঅ' বা সং বা ডকুমেণ্টছ ডিলিট হৈ যায়, কেনেকৈ আপুনি ৰিকভাৰ কৰিব। নৰ্মেলি আপুনি কেতিয়াবা ফটো ভিডিঅ' বা যিকোনো সং বা যিকোনো ডকুমেণ্টছ ডিলিট কৰি দিলে আপোনাৰ যোনটো এইটো ৰিকভাৰ পিন থাকে ইয়াত ছেভ হৈ যায়, কিন্তু ইয়াৰ পৰাও যদি আপুনি ডিলিট কৰি দিয়ে তেতিয়া আপুনি কেনেকৈ ৰিকভাৰ কৰিব আহক জানো। পোনপ্ৰথমতে আপোনালোকে ৰিকভাৰ এপটো ডাউনলোড কৰি ল'ব লাগিব। এইটো ডাউনলোড কৰিবৰ কাৰণে একেবাৰে ইজি। আপুনি যিকোনো ব্ৰাউজাৰত যাই পেলাই আপুনি ৰিকভাৰ বুলি চাৰ্চ কৰিব। এইটো এপটো RECUVA ৰিকভাৰ বুলি আপুনি গুগলত টাইপ কৰি লওক, তাৰপিছত চাৰ্চ কৰক, তাৰপিছত যোনটো লিংক আহে আপুনি লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব। তথাপি যদি আপোনালোকে কিবা অসুবিধা পায় তেনেহ'লে এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দি দিম, আপুনি তাত যাই ডাউনলোড কৰি ল'ব পাৰিব। এপটো ইনষ্টল কৰাৰ পিছত ইয়াৰ এনেকৈ আহিব। এতিয়া মই লেপটপৰ পৰা যিকোনো মই ফটো বা ভিডিঅ' বা সং ডিলিট কৰি দিম। এতিয়া মই মাই কম্পিউটাৰত যাই পেলাই ইয়াত মোৰ এখন ফটো আছে, ইয়াত চাওক, ইয়াত মাই ফটো বুলি এটা ফল্ডাৰ আছে। ইয়াত এই ফটোখন মই ডিলিট কৰি দিছোঁ, চাব। এয়া মই ডিলিট কৰি দিছোঁ। এতিয়া আমি য'ত ৰিকভাৰ বিন আছে ইয়াৰ পৰাও আমি ডিলিট কৰি দিম ফটোখন। চাওক, এখন ফটোখন আহি আছে, ইয়াৰ পৰা আমি ডিলিট কৰি দিছোঁ। এতিয়া কথা হ'ল ফটোখন মোৰ লেপটপতো নাই আৰু ৰিকভাৰ বিনত নাই। চাওক, ৰিকভাৰ বিন খালী হৈ আছে। এতিয়া কথা হ'ল আমি ফটোখন ৰিকভাৰ কেনেকৈ কৰিম, পুনৰ কেনেকৈ ঘূৰাই আনিম। তাৰ বাবে আপোনালোকে ৰিকভাৰ এপটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ লগে লগে আপোনাৰ ইয়াত এনেকৈ আহিব। আপুনি চিম্পলি ইয়াত প্ৰেছ কৰি দিয়ক। এতিয়া আপোনাৰ এনেকৈ আহিছে, আপুনি ইয়াত নেক্সট মাৰি দিয়ক। এতিয়া চাওক, আমি যিহেতু ফটো ডিলিট কৰিছিলোঁ, গতিকে ইয়াৰ আমি পিকচাৰ চিলেক্ট কৰিব লাগিব। যদি আমাৰ মিউজিক হয় তেতিয়াহ'লে মিউজিক কৰিব পাৰিম, ডকুমেণ্টছ কৰিব পাৰিম, ভিডিঅ' হ'লে ভিডিঅ' কৰিম, বা যদি আপুনি অল ফাইল কৰে অল ফাইলৰো আপোনাৰ অপশ্যন আছে, অল ফাইল কৰিব পাৰে। যিহেতু মই মোৰ ফটো ডাউনলোড কৰিছিলোঁ, ডিলিট কৰি দিছিলোঁ, এতিয়া আমি পিকচাৰত চিলেক্ট কৰিছোঁ। এতিয়া চিম্পলি আপুনি নেক্সট ক্লিক কৰি দিয়ক। এতিয়া চাওক, এতিয়া কথা হ'ল মোৰ ফটোখন কোনটো ফল্ডাৰত আছিল। যদি আপোনালোকে নাজানে যে আপোনাৰ ফটোখন কোনটো ফল্ডাৰৰ পৰা ডিলিট হৈছে, তেনেহ'লে আপোনালোকে আই এম নট চিয়'ৰ ক্লিক কৰি দিয়ক। আৰু যদি জানে তেনেহ'লে আপুনি ইয়াত ক্লিক কৰক, কৰি পেলাই আপুনি ব্ৰাউজাৰত যাওক। আৰু এতিয়া যিহেতু মই জানো মোৰ ফটোখন ক'ত আছিল, গতিকে মই চিলেক্ট কৰিছোঁ, মোৰ ফটোখন ইয়াত আছিল। এতিয়া ইয়াত চিম্পলি ক্লিক কৰি আপুনি আপোনাৰ যোনটো ফল্ডাৰত আপোনাৰ ফটোখন থাকে তাত আপুনি চিলেক্ট কৰি পেলাই আপুনি ইয়াত অ'কে প্ৰেছ কৰি দিয়ক। এতিয়া পুনৰ আপুনি নেক্সট কৰি দিয়ক। এতিয়া ষ্টাৰ্ট কৰি দিয়ক। এতিয়া চাওক, মোৰ ফটোখন আহি গ'ল। এইখন ফটো মই ডিলিট কৰিছিলোঁ, এই ফটোখন মোৰ আহি গ'ল। এতিয়া এইখন ফটো ৰিকভাৰ কৰিবৰ কাৰণে আমি ইয়াত চিম্পলি ক্লিক কৰিব লাগিব। এতিয়া ইয়াত য'ত ৰিকভাৰ বুলি আছে, এক ছেকেণ্ড ফ'কাছ নৰাই দিছোঁ, চাওক, ইয়াত ৰিকভাৰ বুলি আছে, একেবাৰে তলত ৰিকভাৰ বুলি আছে, আপুনি ইয়াত ৰিকভাৰ ক্লিক কৰি দিয়ক। এতিয়া কথা হ'ল আপুনি ফটোখন ক'ত থ'ব। মই চিম্পলি ডেস্কটপত থৈ দিছোঁ। ডেস্কটপত আপুনি ক্লিক কৰক, য'ত থয় আপুনি যোনটো ফল্ডাৰ বাছি লয় আপুনি তাতে থ'ব পাৰে। মই ডেস্কটপত থৈ দিছোঁ। এতিয়া আপুনি চিম্পলি অ'কে কৰি দিয়ক। এতিয়া ইয়াত অ'কে কৰি দিয়ক। এতিয়া চাওক, মই ডেস্কটপত এইখন ফটোখন ফটোখন মোৰ আহি গৈছে। চাওক, এইখন ফটো মই ডিলিট কৰিছিলোঁ, গতিকে এইখন ফটো মোৰ আহি গৈছে, ৰিকভাৰ হৈ গৈছে। গতিকে আপোনালোকেও আপোনালোকৰ হেৰুৱা বস্তু, ভিডিঅ', সং বা যিকোনো ইম্পৰ্টেণ্ট ডকুমেণ্টছ এনেকৈ ৰিকভাৰ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লগতে বেল আইকনটো দবাওক, যাতে মই এনেকুৱা ভিডিঅ' দিলে পোনপ্ৰথমতে আপোনালোকে পায়। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে বা কিবা জনাব লগা আছে তেনেহ'লে প্লিজ কমেণ্ট কৰক। আজিলৈ ইমানে। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।